Hello friends, মই আপোনাৰ বন্ধু পাপন ওয়েলকাম টু মাই চেনেল জব সিকার্স আসাম। সো বন্ধুসকল মাইনৰিটি কমিউনিটিৰ ছাত্ৰ ছাত্ৰীৰ বাবে স্কলাৰশ্বিপৰ সুবিধা আহিছে এটা নটিফিকেশ্যন আহিছে। সো আপুনি চাব পাৰে ডিৰেক্টৰ অফ চৰ এৰিয়াজ যে মাইনৰিটি গ্ৰুপ আছে তেওঁলোকৰ বাবে মাইনৰিটি কমিউনিটিৰ ছাত্ৰ ছাত্ৰীৰ বাবে। সো ডিৰেক্টৰ অফ চৰ এৰিয়াজ ডেভেলপমেণ্ট আসাম হেংৰাবাৰী ৰোড দিছপুৰীয়া এড্ৰেছ দি আছে। আৰু ক'ৰ পৰা আহিছে আমি আগতে এইটো চাম অৰ্ডাৰটোৰ ফ্ৰম ডিৰেক্টৰ চৰ এৰিয়াজ ডেভেলপমেণ্ট আসাম। চৰ এৰিয়া ডেভেলপমেণ্টৰ যিটো ডিপাৰ্টমেণ্ট আছে ইয়াৰ ডাইৰেক্টৰৰ পৰা আহিছে এণ্ড ষ্টেট নডেল অফিচাৰ দিছপুৰ। আৰু ডেটটো আপোনালোকে চাব পাৰে যে ডেটেড দিছপুৰ 29 জুলাই 2022 দি আছে, মানে জুলাই মাহৰ লাষ্টত এইটো অৰ্ডাৰ আহিছিলে। চুইট বহুত আগতেই আহিছে অৰ্ডাৰখিনি। চ' যোনে এপ্লাই কৰিছে আৰু যোনে নাজানে এতিয়ালৈকে এডভাৰটাইজমেণ্টৰ বিষয়ে, চ' তেওঁলোকৰ বাবে মই এতিয়া লাষ্ট ডেটটো মেনশ্যন কৰিম, সকলো বস্তু মেনশ্যন কৰিম ক'ত কেনেকৈ এপ্লাই কৰিব পাৰিব। চ' কাক এইটো কৰি লিখা হৈছে উদ্দেশ্য কৰি, চ' দ্য ইনস্পেক্টৰ অফ স্কুল ডিষ্ট্ৰিক্ট নোডেল অফিচাৰ। চ' সকলো ডিষ্ট্ৰিক্টৰ ইনস্পেক্টৰ অফ দ্য স্কুল আৰু ডিষ্ট্ৰিক্ট নোডেল অফিচাৰক DNO যোনে থাকে। পষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ মাইনৰিটিজ আৰু ডিষ্ট্ৰিক্টবিলাকৰ নাম আপোনালোকে চাব পাৰে। ছাবজেক্ট কি আছে লিখা আছে ৰিগাৰ্ডিং ইনষ্টিটিউটছ আৰু ষ্টুডেণ্টছ ৰেজিষ্ট্ৰেশ্যন and verification of applicants online by INOs and DNOs on NSP National Scholarship Program হ'ব পাৰে। এইটো আণ্ডাৰ পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ, যেনে আপোনালোকে থাম্বনেলত চাই যে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ। পোষ্ট মেট্ৰিক মানে মেট্ৰিকৰ পিছত স্কলাৰশ্বিপ পোৱাৰ কাৰণে এইখন এপ্লিকেশ্যন, ঠিক আছে। স্কিম ফৰ মাইনৰিটি কমিউনিটিজ ফৰ দ্য ইয়াৰ 2022-2023 2022-23 কাৰণে মাইনৰিটি কমিউনিটিৰ ছাত্ৰ ছাত্ৰীৰ বাবে স্কলাৰশ্বিপৰ পোষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ এইটো নটিফিকেশ্যন আহিছে। চ' অৰ্ডাৰ কপিটো আপোনালোকে চালে। চ' মই অলপ স্কল কৰি ওপৰলৈ উঠাই পঢ়িব চেষ্টা কৰিম আৰু এক্সপ্লেইন কৰিব চেষ্টা কৰিম। ছাৰ মেডাম ইয়াত দিয়া আছে উইথ ৰেফাৰেঞ্চ টু দ্য subject cited above. I have the honor to inform you that the Ministry of Minority Affairs মন কৰিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া provides opportunity to the students belonging to 6 notified minorities. চ' আমাৰ যেনে দেশত মাইনৰিটি গ্ৰুপ কেইটা আছে 6টা ইয়াত মেনশ্যন কৰিছে, মুছলিম, খ্ৰীষ্টান, শিখ, বুদ্ধিষ্ট, জৈন এণ্ড পাৰ্চিছ। চ' ষ্টাডিং ইন ক্লাছ আৰু কোৰ্ছ 11-12 মানে ছাত্ৰ ছাত্ৰী যোনে মই অলপ এক্সপ্লেইন কৰিব চেষ্টা কৰিম। ইয়াত ছাত্ৰ ছাত্ৰী যোনে 11ত পঢ়ে, 11 মানে ক'বলৈ গ'লে আমাৰ ইয়াত HS ফাৰ্ষ্ট ইয়েৰ ক'ব পাৰে, 12 মানে HS ছেকেণ্ড ইয়েৰ ক'ব পাৰে, মানে HS ফাইনেল ইয়েৰ, আণ্ডাৰ গ্ৰেজুৱেট মানে একেই কথা, গ্ৰেজুৱেশ্যন এতিয়ালৈ কমপ্লিট কৰা নাই পঢ়ি আছে, এণ্ড পষ্ট গ্ৰেজুৱেট মানে গ্ৰেজুৱেশ্যনৰ পিছত কিবা এটা কোৰ্ছ কৰিছে, MPhil, PhD এণ্ড আদাৰ টেকনিকেল ভকেশ্যনেল কোৰ্চেছ হু চিকিউৰ 50% মাৰ্কছ। আৰু কেটেগৰী ইয়াত দিয়া আছে, ডিৰেক্টলি ইয়াত লিখাই আছে 50% মাৰ্কছ ইন দ্য লাষ্ট এনুৱেল এক্সামিনেশ্যন। চ' লাষ্ট এনুৱেল ভাবক মেট্ৰিকত যোনে 50% মাৰ্ক পাইছে বা লাষ্ট এক্সামত ভাবক কোনো এটা ষ্টুডেণ্ট যদি এতিয়া পষ্ট গ্ৰেজুৱেট কৰি আছে, তাৰ লাষ্ট যিটো এক্সাম পাছ কৰিছে তাত ফাইনেল এক্সামিনেশ্যন ইয়াত লিখা আছে লাষ্ট এনুৱেল এক্সামিনেশ্যন যোনে 50% পাইছে এণ্ড whose parents and guardians annual income does not exceed ₹2 lakh are eligible to apply online. আৰু এটা ক্ৰাইটেৰিয়া আছে যে গাৰ্জিয়ানৰ এনুৱেল ইনকাম ₹2 lakh এনুৱেল ইনকাম মানে বছৰত যদি তেওঁলোকে ইনকাম 2 লাখ বা 2 লাখৰ কম হয় তেওঁলোকে এলিজিবল হ'ব এই স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিবলৈ। 2 লাখৰ টকা যদি বেছি তেওঁলোকে ইনকাম হয়, যদি 50% মাৰ্কো থাকে তথাপিও তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। দ্য স্কিম ইজ ইমপ্লিমেণ্টেড থ্ৰু অনলাইন। আপোনালোকে কোনখন ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰিব, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল P4 প্ৰগ্ৰাম নহয়, পৰ্টেল হ'ব NSP, URL www.scholarships.gov.in। মন কৰিব এইখন ৱেবছাইট আপুনি নোট কৰি ৰাখক www.scholarships.gov.in। দ্য টাইম হ'ব পাৰে এতিয়া অলৰেডি বহুতে এপ্লাই কৰি দিলে, ডিপাৰ্টমেণ্টৰ পৰা বহুত ছাত্ৰ ছাত্ৰীক এপ্লাই কৰালে, তথাপিও মই এইটো আজি ভিডিঅ'টো বনাইছোঁ কাৰণ লাষ্ট ডেট আহি আছে, অক্টোবৰ মাহত আছে। এতিয়া আমি জানিম লাষ্ট ডেটটো ক'ত দিয়া আছে। দ্য টাইমলাইনছ অফ post matric scholarship for minorities for the year 2022 and 2023 have been announced by the Ministry of Minority Affairs, government of India. The timeline ইয়াত গোটেই ডেটবিলাক দিয়া আছে, স্ক্ৰল কৰিবলৈ উঠাম। চাওক স্কিম নেম পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ মাইনৰিটিজ, পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ মাইনৰিটি মানে মেট্ৰিকৰ পাছত স্কলাৰশ্বিপ পোৱাৰ বাবে। ডেটবিলাক হ'ল অপেনিং অফ NSP পৰ্টেল ফৰ অনলাইন ছাবমিশ্যন অফ স্কলাৰশ্বিপ এপ্লিকেশ্যন। অপেনিং ডেট আছিলে 20 জুলাই 2022, 20 জুলাই তাৰমানে বহুত দিন হৈ গ'ল। লাষ্ট ডেট ফৰ অনলাইন ছাবমিশ্যন অফ পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ এপ্লিকেশ্যনছ বাই দ্য ষ্টুডেণ্টছ। এতিয়া লাষ্ট ডেটটো হ'ল 31 অক্টোবৰ 2022, 2022 চনৰ অক্টোবৰ মাহৰ 31লৈকে মানে 31 তাৰিখলৈকে। চ' আজিৰ তাৰিখত যেতিয়া মই ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ, আজি 21 তাৰিখ, আজি
ছেপ্টেম্বৰ মাহৰ 21 তাৰিখ এতিয়ালৈকে আৰু বহুত দিন আছে এমাহৰ বাকী আছে এমাহ চ' লাষ্ট ডেট অফ অনলাইন ভেৰিফিকেশ্যন অফ এতিয়া অনলাইন ভেৰিফিকেশ্যন লাষ্ট ডেট কি দিয়া আছে 15th November 2022 চ' নৱেম্বৰ মাহৰ এই বছৰ নৱেম্বৰ মাহৰ 15 তাৰিখৰ ভিতৰত অনলাইন ভেৰিফিকেশ্যন হৈ যাব আৰু এটা আছে লাষ্ট ডেট অফ অনলাইন ভেৰিফিকেশ্যন অফ এপ্লিকেণ্ট এট ডিষ্ট্ৰিক্ট আগৰটো আছিলে ইনষ্টিটিউটত ভেৰিফিকেশ্যন কৰা লাষ্ট ডেট হ'ল 15 নৱেম্বৰ এতিয়া হ'ল ডিষ্ট্ৰিক্টৰ লাষ্ট ডেট হ'ল 30th November মানে নৱেম্বৰৰ 30 তাৰিখৰ ভিতৰত ডিষ্ট্ৰিক্ট লেভেলত ভেৰিফিকেশ্যন হৈ যাব তাৰপাছত আছে এজ পাৰ দ্য ডিৰেকশ্যন অফ দ্য হায়াৰ অথৰিটি ইউ আৰ ৰিকুৱেষ্টেড টু ইনষ্ট্ৰাক্ট দ্য হেড অফ দ্য ইনষ্টিটিউশ্যনছ আৰু এণ্ড ইনষ্টিটিউট অফ নোডেল অফিচাৰ্ছ INOs under your jurisdiction to submit update of KYC form of institute registration with Aadhaar details online on NSP at apply for KYC institute login তাৰ মানে এপ্লাই যোনে কৰিব তেওঁলোকৰ ডেটাবিলাক বিচাৰিছে KYC বিচাৰিছে ইনষ্টিটিউটবিলাকৰ পৰা KYC বিচাৰিছে KYC আপোনালোকে জানে যে না ডকুমেণ্টবিলাক থাকে আমাৰ আধাৰ কাৰ্ড হ'ব পাৰে ভোটাৰ ID হ'ব পাৰে এইবিলাক বিচাৰিছে আৰু একাডেমিক যদি চাৰ্টিফিকেট বিচাৰে একাডেমিকৰ চ' ইয়াত আৰু ইম্পৰ্টেণ্ট সকলো লাইনেই চেণ্টেন্সিং ইম্পৰ্টেণ্ট হয় সকলো বস্তু তথাপিও মই এটা পেৰাগ্ৰাফ পঢ়িম এজ ইউ এৱাৰ ডেট এজ পাৰ দ্য ৱৰ্ক ফ্ল' অফ দ্য NSP চিষ্টেম of online verification of the applicants their verifications are done at two levels দুটা লেভেলত ভেৰিফিকেশ্যন হ'ব এটা ইনষ্টিটিউট লেভেল মানে য'ত ছাত্ৰ ছাত্ৰী পঢ়ি আছে ইয়াৰ তাৰ হেড অফ দ্য ইনষ্টিটিউশ্যনে যোনে মানে হেড টিচাৰ বা প্ৰিন্সিপাল আছে তেওঁ ভেৰিফাই কৰিব যে ছাত্ৰ ছাত্ৰীটো ইমান মাৰ্ক পালে নে নাই আৰু যিটো এনুৱেল ইনকামৰ কথা আছিলে সেইটো ক্ৰাইটেৰিয়া মিট কৰিছে নে নাই আৰু ভেলিড নে নাই ষ্টুডেণ্টটো সেই সকলো বস্তু ইনষ্টিটিউট লেভেলত ভেৰিফাই কৰিব আৰু এটা 2 নম্বৰ আছে ডিষ্ট্ৰিক্ট লেভেলত DNO যোনে আছে তেওঁ ভেৰিফাই কৰিব চ' তলত আছে বৰ্ড লেটাৰত আপোনালোকে চাব ইউ আৰ অলছ' ৰিকুৱেষ্টেড টু আপডেট দ্য ডিষ্ট্ৰিক্ট DNO login profile with other details on NSP and submit the updated details of the district nodal officers in the prescribed format enclosed in Annexure A. So ইয়াত কেইটামান ফৰ্মেলিটি কথা উল্লেখ কৰিছে চ' ডেটবিলাক মই মেনশ্যন কৰিলোঁ এতিয়ালৈকে আৰু অলপ আগুৱাই যাম ইয়াত আছে হয় ইম্পৰ্টেণ্ট বস্তুটো ইয়াত আছে আপুনি আণ্ডাৰলাইন কৰা কেইটামান ৱৰ্ড চাব পাৰে এটা চেণ্টেন্স চাব পাৰে দ্য ডকুমেণ্টছ অৰ ডেটা টু বি চেকড থ্ৰুলি বিফ'ৰ দ্য অনলাইন ভেৰিফিকেশ্যন অফ পষ্ট মেট্ৰিক স্কলাৰশ্বিপ এপ্লিকেশ্যনছ এট দ্য ইনষ্টিটিউট এণ্ড ডিষ্ট্ৰিক্ট লেভেল on SB are given below এতিয়া কি ডকুমেণ্ট আৰু ডেটা চেক কৰা হ'ব দ্য DNO have to take an undertaking from the HOI head of the institution INO that the applications along with the supportive documents verified by them are genuine and authenticated before district level verification of application মানে DNO district levelত যোনে ভেৰিফাই কৰিব তেওঁ এটা আণ্ডাৰটেকিং ল'ব হেড অফ দ্য ইনষ্টিটিউশ্যনৰ পৰা যে হেড অফ দ্য ইনষ্টিটিউশ্যনে লিখি দিব যে তেওঁ ভালকৈ ছাত্ৰ ছাত্ৰীবিলাকক ডকুমেণ্টবিলাক তেওঁ ভেৰিফাই কৰিছে এইটো এটা ৰিটেনত দিব লাগিব হেড অফ দ্য ইনষ্টিটিউশ্যনৰ কাক দিব লাগিব DNO মানে ডিষ্ট্ৰিক্ট লেভেলত ঠিক আছে 2 নম্বৰ পইণ্ট আছে আদাৰ কপি অফ head of the institution INOs should be checked and verified by the DNOs এতিয়া head of the institutionৰ যিবিলাক আধাৰ কপি আছে আধাৰ ডকুমেণ্ট আছে আধাৰৰ এইবিলাক DNOত আকৌ চেক কৰা হ'ব দ্য স্কুল এনৰোলমেণ্ট ৰেজিষ্টাৰ should match the student records with the information provided in the online application form of the students অনলাইনত যেতিয়া ষ্টুডেণ্টে লগ ইন কৰিব মানে এপ্লাই কৰিব সেইটোৰ লগত স্কুলত যিটো এনৰোলমেণ্ট ৰেজিষ্টাৰ আছে এইটো মেচ হ'ব লাগিব মানে এক কথাত গ'লে যে ষ্টুডেণ্টটো পঢ়ি আছে বুলি যে এইটো লিখি এইটো এপ্লাই কৰিছে এইটোৰ এগেইনষ্ট এই ইনষ্টিটিউটত পঢ়ি আছে এইটো পাছ কৰিছে এইবিলাক যে ডেটাবিলাক দিছে সেইটোতো নিশ্চয় স্কুলৰ এনৰোলমেণ্ট ৰেজিষ্টাৰত থাকিব সেইটো ভেৰিফাই কৰা হ'ব এইটো মেচ কৰা হ'ব বেংক একাউণ্ট নাম্বাৰ 4 পইণ্টত চাব পাৰে বেংক একাউণ্ট নাম্বাৰ ইন দ্য চেম অফ দ্য student IFSC code of location of the bank branch should be verified তাৰমানে বেংক একাউণ্ট নাম্বাৰ দিয়া হ'ব তাৰমানে কি হ'ল স্কলাৰশ্বিপটো তাৰমানে ইয়াত এটা এমাউণ্ট এটা কিবা এটা টকা দিয়াৰ কথা হ'ব পাৰে মানে এতিয়া কনফাৰ্ম নহয় বেছিভাগ ক্ষেত্ৰত স্কলাৰশ্বিপত টকাই দিয়ে যেনে ইয়াত মাইনৰিটিৰ ক্ষেত্ৰত 10,000 মান হ'ব পাৰে মই চিয়'ৰ নহয় মই এইটো ভাবি নল'ব যে 10,000 হ'ব অলপ কম বেছি হ'ব পাৰে চ' এনে ক্ষেত্ৰত আপোনাৰ আজিকালিতো কেছ নিদিয়ে বেংক একাউণ্টত দি দিয়ে চ' বেংক একাউণ্ট নাম্বাৰ যেতিয়া আপুনি দিব তা প্ৰভাইড কৰিব অনলাইন বা অফলাইন য'ত আপুনি প্ৰভাইড কৰিব সেইটো IFSC কোড বাকী ব্ৰাঞ্চবিলাক এইবিলাক চব ভেৰিফাই কৰা হ'ব কাৰণ বাই চান্স মিষ্টেক হৈ গ'লে টকা এজনৰ একাউণ্টৰ পৰা বেলেগ একাউণ্টলৈ যাব পাৰে মানে
or mistake হ'ব পাৰে problem হ'ব পাৰে so number 5 point চাব পাৰে xerox copy of the bank account and passbook mentioning the account number and account holders name আৰু কি verify কৰিব xerox copy যোনে যোনে দিব bank account or passbook যোনে যোনে জমা দিব হেইটো verify কৰিব যে bank account number ঠিক আছে না নাই আৰু তাত account holder ৰ নাম ঠিক আছে না নাই 6 number point চাব পাৰে student bona fide certificate and Aadhaar uploaded should be verified Aadhaar number to verify কৰিব লাগিব 7 number the mobile number of the applicant should be check mobile number correctly দিব লাগিব এতিয়া কথা হ'ল student যদি mobile না থাকে guardian mobile to check কৰিব 8 number point annual family income certificate it most important annual family income certificate জমা দিব লাগিব গাৰ্জিয়ানৰ এইটো আকৌ অথৰিটি ভেৰিফাই কৰিব এবাৰ হাইট অফ দ্য ইনষ্টিটিউশ্যন ভেৰিফাই কৰিব তাৰপাছত আকৌ ডিস্ট্ৰিক্ট লেভেল ভেৰিফাই হ'ব 9 নম্বৰ পইণ্ট সেল্ফ সাৰ্টিফাইড কমিউনিটি সাৰ্টিফিকেট সেল্ফ সাৰ্টিফাইড কমিউনিটি সাৰ্টিফিকেট এটা লাগিব কমিউনিটি সাৰ্টিফিকেট নম্বৰ 10 পইণ্ট হ'ল মাৰ্কশ্বিট অফ দ্য প্ৰিভিয়াছ ইয়াৰ্ছ অফ দ্য ষ্টুডেণ্ট এতিয়া মাৰ্কশ্বিট প্ৰিভিয়াছ ইয়াৰ কিয় মাৰ্কশ্বিটটো ভেৰিফাই কৰাব মানে যোৱা বছৰ যিটো বছৰ যিটো ক্লাছত পঢ়ি আছে তাৰ আগৰ ক্লাছত যি এক্সাম পাছ কৰিছে সেই এক্সামৰ মাৰ্কশ্বিটৰ জেৰক্স কপি দিয়া হ'ব অৰিজিনেলটো নিদিয়ে সেইটো ভেৰিফাই কৰিব কাৰণ ইয়াত 50% কথাটো আছিলে যে লাষ্ট যিটো এনুৱেল এক্সাম পাছ কৰিছে তাৰ 50% পাব লাগিব সেইটো কাৰণে 50% আছেনে নাই এইটো ভেৰিফাই কৰিবৰ কাৰণে মাৰ্কশ্বিটটো জমা দিব লাগিব 11 নম্বৰ পইণ্টত এডমিশ্যন ফি ৰিচিপ্ট ইফ পেইড হষ্টেলৰ প্ৰুফ যদি এডমিশ্যন ফি বাকীবিলাক এইবিলাক চব ক্লিয়াৰ থকা লাগিব নাম্বাৰ 12ত ডমিচিয়েল প্ৰুফটো ভেৰিফাই কৰা হ'ব এতিয়া অলপ স্ক্ৰল কৰি ওপৰলৈ উঠাম চাওঁ আৰু কি আছে এতিয়াতো আৰু একো এইটোতো কমন কেইটামান ষ্টেটমেণ্ট আছে খালি এইটোৰ ওপৰত দেয়াৰ ফৰ ইউ আৰ ৰিকুৱেষ্টেড টু কমপ্লিট দ্য এক্টিভিটিজ অফ NSP ইন ৰেচপেক্ট অফ দ্য পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ অফ দ্য মাইনৰিটিজ অফ দ্য ইয়াৰ 2022-2023 এণ্ড ছাবমিট দ্য একশ্যন ৰিপৰ্ট অফ দ্য ডিৰেক্টৰ চৰ এৰিয়াজ ডেভেলপমেণ্ট আছাম হেংগাবাৰী ৰোড দিছপুৰ গুৱাহাটী দি আছে মানে টাইম টু টাইম এইবিলাক গোটেই বস্তুবিলাক চেক কৰি থাকিব চ' এয়া আছিল আমাৰ আজিৰ এডভাৰটাইজমেণ্টটো